ভাল পোৱা কি অদ্ভুত নহয়নে? যাক কেতিয়াও দেখা নাছিলো, জনা নাছিলো, তাৰ কাৰণে আজি কষ্টত ভুগিব লগা হয়। কষ্ট এইটো নহয় যে মই তোমাক নাপাম, কষ্ট এইটোৱেই মই তোমাক কেতিয়াও পাহৰি থাকিব নোৱাৰিম। যাৰ লগত তুমি সুখত আছা তাৰ লগতেই থাকা, চিন্তা নকৰিবা, তোমাৰ সুখৰ মাজত মই কেতিয়াও নাহো। যেতিয়া বহুত মনত পৰিব তোমাৰ কথা, তেতিয়া অকলে বহি কান্দিম, তথাপিও তোমাক আৰু মই আমনি নকৰো। মোৰ হাতটো এৰিছা ঠিকেই আছে, কিন্তু যাৰ কাৰণে এৰিছা চাবা সি যেন তোমাক এৰি গুচি নাযায়। পুৰণা হৈ গৈছো, সেয়ে চাগে গুৰুত্ব আগৰ নিচিনা নাই। জীৱনত যাক বেছি গুৰুত্ব দিছিলো সিহঁতে সকলোতকৈ বেছি অৱহেলা কৰিলে। কাৰোবাক দুখ দি কি লাভ, য'ত নিজৰেই ভাগ্য বেয়া। নিজৰ বয়স আৰু টকাৰ ওপৰত কেতিয়াও অহংকাৰ নকৰিবা, কাৰণ যিটো বস্তু গণিব পাৰি সেইটো বস্তু এদিন শেষ হৈ যায়। সময়ৰ মূল্য বহুত, সেয়ে তোমাৰ সময় কাকো দ্বিতীয়বাৰ নষ্ট কৰিব নিদিবা। তোমাৰ সমস্যা তুমিয়েই সমাধান কৰিব লাগিব, আন কোনোবাই হয়তো সান্ত্বনা বা পৰামৰ্শ দি গুচি যাব। যিয়ে যত্ন কৰি ৰাখিব পাৰে সি তাৰ ভৰিৰ জোতাযোৰো সাৱধানে ৰাখে, আৰু যিয়ে নাজানে সি তাৰ হীৰাৰ আঙুঠিটো হেৰাই পেলায়। যাৰ টকা আছে সি নুবুজিব নোখোৱাকৈ থকাৰ কষ্ট, যিয়ে আনন্দত আছে সি নুবুজিব দুখ কষ্ট কি বস্তু। যাৰ মা দেউতা আছে সি নুবুজিব মা দেউতা নথকাৰ কি কষ্ট। আমি সঁচা কষ্ট তেতিয়াই বুজিব পাৰো যেতিয়া আমাৰ কাষৰ পৰা মূল্যৱান কোনো বস্তু হেৰাই যায়। কিছুমান কষ্ট ইমান বিশাল যে সহ্য কৰিব পৰা নাযায়। কিছুমান দুখ ইমান অসীম যে বুকুত সাঁচি ৰাখিব পৰা নাযায়। কিছুমান মানুহ ইমানেই আপোন যে হেৰাই গলে তাক কেতিয়াও পাহৰিব পৰা নাযায়। কিছুমান ভুলে যদি তোমাক শিকোতে সহায় কৰে, নহলে আন কিছুমান আঘাতে তোমাক নিশ্চয় সলনি কৰিবলৈ সহায় কৰে। যিয়ে জুই লগাই সি হয়তো নাজানে, যাৰ বুকুত জুই লাগিল তাৰ বুকু কিমানখিনি পুৰিল। ভালপোৱা মানুহটিক শাসন কৰা, অপমান নহয়, কাৰণ শাসনত ভালপোৱা থাকে, অপমান নহয়। সময়ক কোনেও দেখা নাপায়, কিন্তু সময়ে বহুত কিবা দেখাই দিয়ে। হাতত ধৰি কিছু সময় কাষত থকাৰ নাম ভালপোৱা নহয়, ছাঁ হৈ গোটেই জীৱন কাষত থকাৰ নামেই ভালপোৱা। যেতিয়া কোনোবাই সম্পৰ্ক এটা শেষ কৰিব বিচাৰে তেতিয়া সি যিকোনো অজুহাত বিচাৰি পায়। ধৈৰ্য ধৰা, তোমাক কন্দোৱা মানুহটো এদিন কান্দিব তোমাতকৈও বহুত বেছি। কাৰোবাক মৰাৰ কাৰণে বিষয়ৰ প্ৰয়োজন নহয়, সৰু সৰু অৱহেলাবোৰেই যথেষ্ট। যাৰ কাৰণে তুমি ইমানখিনি কৰিছা, ইমানখিনি সহ্য কৰিছা, এদিন সিয়েই কব মই কি কৈছিলো মোৰ কাৰণে ইমানখিনি কৰিব। যিটো ভালপোৱাই তোমাক এদিন হহুৱাইছিল চাবা সেইটো ভালপোৱাই তোমাক এদিন কন্দুৱাব। পৃথিৱীৰ সকলোতকৈ অসহায়টো সিয়ে, যিয়ে তাৰ দুখ, কষ্ট, খং, অভিমান কেতিয়াও আপোন মানুহবোৰক বুজাব পৰা নাই। জীৱনত সিহঁতেই বেছি কান্দে যিয়ে 10 জনক নহয় এজনকহে মন দি ভাল পায়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু এনেকুৱা ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।